তো গাইজ প্ৰায় 10 দিনৰ মূৰত নতুন এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু বহুত দিন হ'ল মানে ভিডিঅ' নিদিয়া আৰু আপোনালোকে চাগে মোক পাহৰিয়ে গৈছে কিন্তু মই আপোনালোকক অলপো পাহৰা নাই কিন্তু মই মানুহটোহে মানে অলপ এলেহুৱা হৈ গৈছিলো সেইবাবে ব্লগ দিব পৰা নাছিলো আজি ৰাতিপুৱা ওলালো কলেজলৈ বুলি আৰু কলেজ গৈ থাকোতে ভাবিলো স্কুটিখন অলপ তেল ভৰালো কাৰণ তেল নভৰালেতো এখন নচলিব সেইবাবে 100 টকা এটা লৈ হাতত তেলটো ভৰাই দিলো তাৰপিছত তেলটো ভৰাই কলেজ পালোহি কলেজত পাই মই ডিপাৰ্টমেণ্ট পালোগৈ ডিপাৰ্টমেণ্টত গৈ গম পাওঁ যে আজি আমাৰ 3টামান ক্লাছে আছে আৰু সেই 3টা ক্লাছ কৰি ক্লাছকেইটা কৰালৈ মোৰ কাণ চান বিষাই গৈছে মানে আমাৰ ক্লাছ ৰুমত ইমানেই হুলস্থুল কৰে কিন্তু কি ক'ম আৰু একো ক'বও নোৱাৰি তেনেকৈ ক্লাছ চেক কৰি ডিপাৰ্টমেণ্টৰ পৰা বাহিৰত আহি ভোক লাগিল কিবা এটা খাই আহো বুলিয়ে ওলালো বাহিৰলৈ গৈ এইখন চাট হাউচতে ফ্ৰাইড ৰাইচ 1 প্লেট অৰ্ডাৰ দি দিলো ফ্ৰাইড ৰাইচ খিনি খাই লৈ ঘৰলৈ উভতি আহিলো আৰু ঘৰত আহি ড্ৰেছটো চেঞ্জ কৰি পথাৰলৈ বুলি ওলালো মানে পথাৰত আমাৰ খেতি কৰিছে আৰু মাহঁত যিহেতু তাতে আছে সেইবাবে ঘৰত অকলে থাকিব এলাহ লগাৰ বাবে মই তালৈ গলো আৰু আমাৰ মাটো আছিলে তাতে তাই চকলেট খুলি আছিলে আৰু আমাৰ মামুন আছিলে এনেকৈ গোটেইখিনি আছিলে ভাইটিও আছিলে তেনেকৈ আৰু ঘৰলৈ উভতি আহিলো এইটো এটা নৰ্মেল ব্লগ আছিলে আৰু ধুনীয়া ব্লগ আহি আছে আৰু আপোনালোকে মোৰ যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক।